নমস্কাৰ বন্ধুসকল, এই দোকানখন HB মোবাইলছ এণ্ড ইলেক্ট্ৰনিক্স দোকান। 7 মাহ পূৰ্বে এই দোকানখন ওপেনিং কৰিছিল। আজি 1500 কাষ্টমাৰ সম্পূৰ্ণ হ'ল। 1500 কাষ্টমাৰ সম্পূৰ্ণ হোৱাৰ লগে লগে এই দোকানৰ যিখন স্বত্বাধিকাৰী আছে আজি কেক কাটি সেলিব্ৰেশ্যন কৰিলে। আৰু তাৰ লগতে এই জুন মাহত আৰু ঈদ উপলক্ষে এই দোকানখনত বাম্পাৰ অফাৰ আনিছে। কি অফাৰ আনিছে দোকানীগৰাকীৰ মুখৰ পৰা শুনিম আৰু কি কেইটা কাষ্টমাৰ ইহঁতে সম্পূৰ্ণ কৰিছে সকলো আপোনালোকক জনাই আছোঁ। প্ৰথমতে মই সমূহ ৰাইজকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে মোক ইমান কমৰ ভিতৰত ইমান ভালকৈ মৰম দিছে বা সঁহাৰি জনাইছে। মই যোৱা অক্টোবৰ মাহত দোকানটো অপেনিং কৰিছিলোঁ আৰু অতি কমৰ ভিতৰত মই ৰাইজৰ পৰা ইমান সঁহাৰি পাইছোঁ যে তেওঁলোকে মোৰ এতিয়া 1500+ কাষ্টমাৰ মোৰ অলৰেডি ইয়াতে কানেক্ট হৈ গ'ল। তো সেই উপলক্ষে মই আৰু লগতে যিটো ঈদ আহি আছে কুৰবানী ঈদ, তো সেই উপলক্ষে মই এতিয়া অফাৰ লৈ আহিছোঁ। এই অফাৰটো হ'ল যে যিসকল কাষ্টমাৰে মোৰ ইয়াৰ পৰা মোবাইল পাৰ্চেছ কৰিব, যদি কোনোবা কাষ্টমাৰে 15,000 মোবাইল পাৰ্চেছ কৰে তেতিয়াহ'লে মই এইটো হেডফোন তেওঁলোকক ফ্ৰী অফ কষ্ট দিম। আৰু লগতে যেতিয়ালৈকে কাষ্টমাৰে মোবাইলটো ইউজ কৰি থাকিব, যেতিয়ালৈকে কাষ্টমাৰ মোবাইলটো চলি থাকিব, তেতিয়ালৈকে এই টেম্পাৰটো মেট টেম্পাৰ তেওঁলোকৰ ফ্ৰী। তেওঁলোকে এই টেম্পাৰটো লগাবৰ কাৰণে 1 টকা মোৰ তাতে পইচা দিব নালাগে, ট'টেলি ফ্ৰী, একবাৰেই ফ্ৰী। যেতিয়ালৈকে মোবাইল থাকিব কাষ্টমাৰ তেতিয়ালৈকে এই টেম্পাৰটো ফ্ৰী। কোনখিনিত আছে কি ক'ব? দোকানটো হ'ল মোৰ মানিকপুৰ চাৰিআলি, আপোনাৰ ডিষ্ট্ৰিক্ট বঙাইগাঁও। আৰু আপোনাৰ একজেক্ট লোকেশ্যনটো হ'ল আপোনাৰ মানিকপুৰ হায়াৰ ছেকেণ্ডাৰী সন্মুখত ফ্ৰণ্টত যিখন মানিকপুৰ HS স্কুল আছে তাৰ একদম সন্মুখত মোৰ HB মোবাইলছ এণ্ড ইলেক্ট্ৰনিক্স দোকানখন। এই টেম্পাৰৰ কথা কি ক'ব? টেম্পাৰৰ বিষয়ে এই টেম্পাৰটোৰ কথা কৈছোঁ, এই টেম্পাৰটো খালি ওৱান টাইম হয় যে মোবাইলটো লৈ গ'ল আপুনি এবাৰ ফ্ৰী পাইছে, এইটো নহয়। আপুনি যেতিয়ালৈকে আপুনি মোবাইলটো ইউজ কৰি থাকিব, যেতিয়ালৈকে আপোনাৰ মোবাইলটো চলি থাকিব, তেতিয়ালৈকে আপুনি আহিব। আপোনাৰ দিনত যদি 10 বাৰ বেয়া টেম্পাৰ আপোনাক আমি 10 বাৰ চেঞ্জ কৰি দিনত পইচা নালাগে, 1 টকা দিব নালাগে, ফ্ৰী বুলি ক'লেও ভুল নহ'ব। ফ্ৰী আপোনাৰ টেম্পাৰ যদি দিনত যদি 10টাকৈ বেয়া হয় 10টাকৈ এক্সচেঞ্জ কৰি দিব আৰু লগাই দিব। দেৰি নকৰি আৰু স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক আৰু দোকানৰ কৰ্তৃপক্ষৰ আলোচনা কৰি আপোনালোকে ফাইনেন্সৰ সুবিধা আছে, এক্সচেঞ্জৰ সুবিধা আছে, সকলো ধৰণৰ সুবিধা আছে। আপোনালোকে দেৰি নকৰি এতিয়া যোগাযোগ কৰি দোকান কৰ্তৃপক্ষৰ আলোচনা কৰি আপোনালোকে মন পচন্দৰ সকলো ধৰণৰ ব্ৰেণ্ডৰ মোবাইল এই দোকানৰ পৰা আপোনালোকে ক্ৰয় কৰিব।